লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক Red FM Love Story RJ Pahir Hoide Subuhits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজিও এখন নতুন চিঠি হাতত তুলি লৈছো চিঠিখন পঠিয়াইছে মৃণাল জ্যোতি দাসে তেওঁ লিখিছে প্ৰেম ট্ৰেজেডি মৰমৰ পাহিবা ভালনে আপোনাৰ এই প্ৰগ্ৰামটো মোৰ অতিকৈ প্ৰিয় 2013 চনৰ পৰা শুনিছিলো আপোনাৰ কণ্ঠটিও বহুত শুৱলা তাতে আকৌ লাভ ষ্টৰীজ শুনত শুৱগাহে যেন চৰিছে তেনে লাগে মোৰ পাহিবা মোৰ নাম মৃণাল জ্যোতি দাস বৰ্তমান মই নলবাৰী কলেজৰ BSc 4th চেমৰ ছাত্ৰ নাজানো পাহিবা প্ৰেমেনো জীৱনত কিয় আঘাত কৰে মোৰ জীৱনৰ প্ৰথম প্ৰেম কাহিনী আগবঢ়াব বিচাৰিছো সঁচা ভাল পোৱা যে জীৱনত এবাৰেই হয় এয়া মই বাৰুকৈয়ে উপলব্ধি কৰিছো সো আজি আমি শুনিম মৃণাল জ্যোতি দাসৰ লাভ ষ্টৰী প্ৰেম ট্ৰেজেডি আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ ভিজিট কৰিব মোৰ ফেচবুক পেজ ৰেড FM RJ পাহি তাত আপুনি এড্ৰেছটি পাব আৰু চিঠি লিখি আপুনি মোলৈ আপোনাৰ ষ্টৰীটি পঠিয়াই দিব আৰু লগতে আপুনি মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে মই আছো RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড FM 93.5 ৰেড FM बजाते रहो Red FM Love Story RJ Pahir Hoide Subuhits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো মৃণাল জ্যোতি দাসৰ লাভ ষ্টৰী প্ৰেম ট্ৰেজেডি আগলৈ তেওঁ লিখিছে মোৰ প্ৰথম প্ৰেমৰ প্ৰেয়সী আছিলে জুমি দেৱী এটা ভুলৰ পৰিণতিত আমাৰ মিলন হৈছিল সেয়া 2013 চনৰ মাৰ্চ মাহৰ কথা মোৰ মেট্ৰিক পৰীক্ষা শেষ হৈছিলহে মাত্ৰ পৰীক্ষাৰ পিছৰ কালছোৱা ব্যস্ততাৰ কটাবলৈ ঘৰৰ মানুহে মোক কম্পিউটাৰ শিকিবলৈ দিছিলে এদিন ক্লাছলৈ গৈ থাকোঁতে অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহিছিল মই ফোন ৰিচিভ কৰিলোঁ হেল্ল' কোনে কৈছা এইটো নম্বৰৰ পৰা মিছ কল পাইছিলো আপুনি কোনে কৈছে মই মৃণাল কিন্তু মিছ কলটো যাব নালাগে তাকেইটো মিছ কল আপোনাৰ নম্বৰৰ পৰা আহিছে গতিকে আপুনি কোনে কৈছে আচলতে সেইটো কওকচোন হেল্ল' মই আচৰিত হৈছিলোঁ পাহিবা কাৰণ মই সেইটো নম্বৰত কল কৰা নাছিলোঁ ফোনটো কাটি দিলোঁ মই একো নোকোৱাত আকৌ কল কৰিছিল কিন্তু মই ৰিচিভ কৰা নাছিলোঁ কাৰণ মই কনফিউজ আছিলোঁ চ' এটা ফোন কলৰ মিছকমিউনিকেশ্যন হৈ আছে আগলৈ কি হয় সেয়া আমি গম পাম আপুনিও আপোনাৰ চিঠি শ্বেয়াৰ কৰিব আৰু এড্ৰেছটি ফেচবুকত আছে গতিকে আপুনি চিঠিখনত গোটেই ডিটেইলছ লিখি পঠিয়াই দিব আপোনাৰ ষ্টৰিটি বাট আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব আৰু আপোনাৰ লাভ ষ্টৰীত যাতে কোনো ধৰণৰ ভায়লেন্স নাথাকে সেইটো মন কৰিব 93.5 ৰেড FM बजाते रहो এনেকৈ জুমিৰ লগত প্ৰায়ে কথা পাতিলোঁ চ' ফাইনেলি মিছ আণ্ডাৰষ্টেণ্ডিংটি ক্লিয়াৰ হ'ল আৰু মাজত ফ্ৰেণ্ডশ্বিপো আহি গ'ল আগবাঢ়ি গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে বাট আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ চিঠিত লিখি পঠিয়াই দিব এড্ৰেছটো ফেচবুকত আছে মোৰ ফেচবুক পেজ হৈছে ৰেড FM RJ পাহি প্লাছ মই ইনষ্টাগ্ৰামত আছোঁ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড FM 93.5 ৰেড FM बजाते रहो Red FM Love Story RJ Pahir Hoide Subuhits 93.5 Red FM-ত শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু মই আছোঁ আপোনাৰ সৈতে পাহি আজি আমি শুনি আছোঁ মৃণাল জ্যোতি দাসৰ লাভ ষ্টৰী প্ৰেম ট্ৰেজেডি আগলৈ তেওঁ লিখিছে এনেকৈয়ে আমি কথা বতৰা আৰম্ভ কৰিলোঁ সেইদিনা আছিল এপ্ৰিল মাহৰ 26 তাৰিখ মই জুমিলৈ বুলি ফোন কৰিলোঁ হেল্ল' জুমি মৃণাল কোৱা কি কৰিছা পঢ়ি আছো যদি বেছি ব্যস্ত নহয় কথা এটা কওঁ না কোৱা জুমি আচলতে কি হয় গম পোৱা ইমান দিনে তোমাৰ লগত কথা পাতি পাতি কিবা বেছি আপোন হৈ গৈছোঁ তুমিও হৈছে চাগে মই তুমি নাই বুলি কোৱা নাই বাট মই হৈ গৈছোঁ বাট মই অকণমান বেছি আগবাঢ়ি গ'লোঁ নেকি মানে মোৰ চাগে ভাল পোৱা হৈ গৈছে তোমাৰ লগত মই তোমাক ভাল পাব বিচাৰোঁ যদি তোমাৰ সন্মতি পাওঁ মৃণাল আচলতে এইটোৰ আনচাৰ দিবলৈ হ'লে তুমি মোক অকণমান টাইম দিব লাগিব একো নাই তুমি টাইম লোৱা বাট ভাবি চিন্তি এবাৰ চাই উত্তৰটো দিবা ঠিক আছে বাই বাই খুলিব য'ত বাধাৰ নুখোলা প্ৰাচীৰ
রাগি লাগি রাগি রাগি মন ৱেল মৃণালে জুমিক প্ৰপ'জেই কৰি দিলে চ' জুমিয়ে বাৰু একচেপ্ট কৰিবনে জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰিটি 93.5 ৰেড FM বজাতে ৰহো Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী ৱেল আজি আমি শুনি আছোঁ মৃণাল জ্যোতি দাসৰ লাভ ষ্টৰী প্ৰেম ট্ৰেজেডি ৱেল আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে চিঠিৰ জৰিয়তে মোলৈ আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব গোটেই ডিটেইলছ লিখি পঠিয়াব কেতিয়া লগ পাইছিলে ক'ত লগ পাইছিলে কি হৈছিলে এই আটাইখিনি ঘটনা লিখি পঠিয়াব খুব চুটিকৈ ষ্টৰীটি লিখি পঠিয়ালে আমাৰ 2 ঘণ্টাৰ বাবে চলাবলৈ অলপ প্ৰব্লেম হয় চ' যিমান পাৰে সিমান ডিটেইলছ লিখি পঠিয়াব ৱেল এতিয়া আগবাঢ়ো আজিৰ ষ্টৰীৰ সৈতে যি পঠিয়াইছে মৃণাল জ্যোতি দাসে আগলৈ তেওঁ লিখিছে তাৰ 2 দিন পিছত তাই মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে মোৰ বৰ ফূৰ্তি লাগিছিল প্ৰথম প্ৰেমৰ নিবেদন যেতিয়া গ্ৰহণ কৰে তেতিয়া খুবেই ভাল লাগে সেইদিনা ৰাতি আমি বহুত SMS কৰি কথা পাতিলোঁ হঠাৎ গম পালোঁ বায়েকে মোৰ SMS এটা পাইছে বায়েকে মোক বুজাবলৈও চেষ্টা কৰিলে বাট আমি গুৰুত্ব দিয়া নাছিলোঁ আমাৰ প্ৰেম চলি থাকিলে তাৰ মাজতে এদিন মই ক্লাছলৈ যাওঁতে বায়ে ক'লে যে মই কলেজত আহিছোঁ তোমাক লগ পাবলৈ মই তৎক্ষণাত MNC কলেজৰ সন্মুখলৈ গৈ বাইদেউক লগ কৰিলোঁ অলপ কথা পাতি গুচি আহিলোঁ জুমিয়ে কথাষাৰ শুনি বৰ ভাল পালে সেই সময়তে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে মই ফাৰ্ষ্ট ডিভিজন পাই 2খন লেটাৰ পালোঁ মই বহুত হতাশ হৈছিলোঁ কাৰণ মই ডিষ্টিংশ্যন আশা কৰি আছিলোঁ মই নলবাৰীত ভাড়া ঘৰত থাকি DSR একাডেমীত নাম ভৰ্তি কৰিলোঁ এইফালে জুমিৰ মেট্ৰিক পৰীক্ষা ওচৰ চাপিল পঢ়াৰ হেঁচাও বেছি পৰিছিল জুমিৰ মা আৰু বায়ে মোলৈ ফোন কৰি জনালে যে পৰীক্ষা শেষ নোহোৱালৈ মই যাতে জুমিৰ লগত ফোনত কথা নাপাতোঁ মোৰ বহুত বেয়া লাগিছিল যদিও মই কথাষাৰ মানি ল'লোঁ বাট আমি দুয়ো এটা ডিচিশ্যন ল'লোঁ যে পুৱা 4টাৰ পৰা 4:30লৈ আমি ফোনত কথা পাতিম চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰীটি 93.5 ৰেড FM বজাতে ৰহো Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ মৃণাল জ্যোতি দাসৰ লাভ ষ্টৰী প্ৰেম ট্ৰেজেডি আগলৈ তেওঁ লিখিছে তাইৰ পৰীক্ষা আৰম্ভ হ'ল আৰু তাই এদিন মোক পৰীক্ষা কেন্দ্ৰলৈ লগ কৰিবলৈ মাতিলে সেইমতে পৰীক্ষাৰ দিনা প্ৰায় 10:30 বজাত নলবাৰীৰ গাড়ীত উঠিলোঁ 45 মিনিটৰ পাছত কেন্দ্ৰ পালোঁ ঠাইখিনি মোৰ অচিনাকি আছিল গাড়ীৰ পৰা নামি অলপ দূৰ গৈয়ে পৰীক্ষা কেন্দ্ৰটি জুমিৰ দেউতাকক অলপ দূৰত মই দেখা পালোঁ দেউতাক আমাৰ এদিন ঘৰলৈ গৈছিল বাবে মই চিনি পাইছোঁ মই লাজ আৰু ভয়ত তেখেতক মাতিলোঁ পৰীক্ষা শেষ হোৱাৰ পিছত দেউতাকে মোক ফোন কৰি হোটেললৈ মাতিলে তাতেই আমাৰ চিনাকি হ'ল দেউতাকে জুমিৰ বান্ধৱী মনালিছা আৰু মনালিছাৰ দেউতাকৰ লগতো মোক চিনাকি কৰাই দিলে পৰীক্ষাৰ খবৰ সুধিলোঁ দুয়োকে তাৰ পাছত দেউতাকে মোক গাড়ীত উঠাই দিলে আৰু মই ভাড়া ঘৰ আহি পালোহি জুমিক মোৰ ভালেই লাগিল দেউতাকে আমাক ভাল বন্ধু বুলিহে জানিছিল কিন্তু মাক আৰু বায়েকে আমাৰ প্ৰেমৰ চিৰসাক্ষী আছিল ৱেল ফাৰ্ষ্ট টাইম জুমিক লগ পালে এণ্ড দ্য এক্সপিৰিয়েঞ্চ ৱাজ ভেৰি গুড দেউতাককো লগ পালে বাট দেউতাকে ভাল বন্ধু বুলিহে জানে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰীটি প্ৰেম ট্ৰেজেডি 93.5 ৰেড FM বজাতে ৰহো মোৰ সম্পূৰ্ণ অৱহেলা হৈছিল কিন্তু ফেচবুকত আনৰ লগত কথা পতাটো বন্ধ হোৱা নাছিল জুমিয়ে মোৰ পৰীক্ষা ভাল হওক বুলি তাইলৈ ফোন মেছেজ কৰিবলৈ মানা কৰিছিল সময় সুবিধা মিলাইহে খবৰ ল'বলৈ কৈছিল মই ফেচবুকত আনৰ লগত ব্যস্ত থকা কথাটোৱে তাইক বহুত আঘাত কৰিছিল মই কিন্তু গুৰুত্ব দিয়া নাছিলোঁ তেতিয়াৰ পৰাই তাই মোক অৱহেলা কৰিবলৈ ল'লে ৱেল এই নেটৱৰ্কিং ছাইটছবোৰে কিন্তু ৰিলেশ্যনশ্বিপ খুব বেয়া কৰে যিমান মই লাভ ষ্টৰী এতিয়ালৈকে পঢ়িলোঁ নেটৱৰ্কিং ছাইটছে বহুত বেছি ৰিলেশ্যনশ্বিপ হেম্পাৰ কৰে ৱাই ৱেষ্ট টাইম ইন নেটৱৰ্কিং ছাইটছ ৱেন ইউ হেভ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্চন ইন ইয়ৰ লাইফ ৱাই গিভিং টাইম টু ছামথিং এলছ সেইটোহে মই বুজি নাপাওঁ চ' আজিৰে পৰা ইফ ইউ ৱেষ্ট মষ্ট অফ দ্য টাইম ইন নেটৱৰ্কিং ছাইটছ সেই সময়খিনি নিজৰ প্ৰিয়জনক দিবলৈ চেষ্টা কৰিব আৰু তাৰপিছত চাব ৰিলেশ্যনশ্বিপ কিমান স্মুথলি যাব চ' আগলৈ কি হয় আগবাঢ়ি গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে 93.5 Red FM बजाते रहो Red FM Love Story
Love Story RJ Pahir Hoide Superhit 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো মৃণাল জ্যোতি দাসৰ লাভ ষ্টৰী প্ৰেম ট্ৰেজেডি আগলৈ তেওঁ লিখিছে এদিন হঠাৎ তাই ক'লে মই নলবাৰীলৈ গৈছিলোঁ কিবা কিবি কিনিলোঁ ক'ত গৈছিলা তুমি বজাৰলৈ গৈছিলোঁ আজিকালি দেখোন নোকোৱা নামেলৈকে য'ত ত'ত যাব পাৰা এইটো কি কথা আকৌ সেইটো নতুন কথা হ'ল একো কথা নহয় মানে বজাৰলৈহে গৈছিলোঁ তুমি মোক নোকোৱাকৈ কেলে গুচি গ'লা বজাৰলৈ চাই আছে তোমাক অলপ দিনৰ পৰা বহুত চেঞ্জ হৈছে এবাৰো নজনোৱাকৈ তুমি য'ত ত'ত গুচি যাব ধৰিছা এক মিনিট তুমি আজি হঠাৎ এইবোৰ কি অলপমান কি মানে চব বস্তু হঠাতে হয় এনেকে হয় প্ৰথমবাৰে হয় বহুত দিনৰ পৰা চাই আছো তোমাক তুমি আজিকালি মোক নোকোৱাকৈ গুচি যাব পৰা হ'লা দেখোন এনেকে যে তুমি চব কাম অকলে ডিচিশ্যন ল'ব পৰা তেনে মোৰ লাইফত তোমাৰ ইম্পৰ্টেঞ্চটো কি আৰে মই ভুল কৰিলোঁ কি তুমি আকৌ সৰু কথা দেখি তুমি মোক নোকোৱাকৈ বাহিৰত গৈছা ঠিক আছে নকওঁ আজি পৰা কম বাৰু একদম বেয়া লগা হৈছে তুমি আজি পৰা কম চাই আই জাষ্ট হেট ইউ মোলৈ ফোন চোন নকৰিবা তুমি আজিৰ পৰা মোলৈ ফোন নকৰিবা মই এনেকে ভাল নাপাওঁ এনেকে বহুত জানাই তুমি মোৰ বিষয়ে ভাল পাইছা এইবোৰ ৰেছপনচিবিলিটি থাকিব লাগে জানিব লাগে ঠিক আছে মই মানি লৈছো বাৰু মই নাভাবিলো এতিয়াৰ পৰা কৈ যাম দিয়া নালাগে বহুত দেখিলো তোমাক আৰু বহুত দেখিলো তোমাৰ লগত নিচিনা মানুহ তাই কোনো ভুল কৰা নাছিল কিন্তু মই আৱেগিক হৈ গৈছিলোঁ সেইদিনাৰ পৰা জুমিক মোৰ জীৱনৰ পৰা আঁতৰাই নিলোঁ জুমিয়ে বহুদিনলৈ মোৰ লগত কাজিয়া কৰিছিল দুখ কৰিছিল মনত পৰিলে আজিও মোৰ চকু ভৰি পৰে আজি মই জুমিক বহুত মিছ কৰি আছোঁ মোৰ হৃদয়ৰ একোণত তাই সদায় সজীৱ হৈ থাকিব পাৰিবা তাইৰ লগত আজিকালি ফোনত কথা পাতোঁ তাই মানস নামৰ ল'ৰা এজনক ভাল পায় তাইৰ জীৱনটো সুখ শান্তিৰে ভৰি পৰক এয়াই মোৰ কামনা এই চেগতে মোৰ জীৱন মাত্ৰৰ অংশীদাৰ হোৱাৰ বাবে জুমিলৈ কৃতজ্ঞতা জনালোঁ মোৰ দৰে অভাজনৰ প্ৰেম কাহিনী প্ৰকাশ কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ পাহিবা মোৰ মনত এতিয়া এটাই অনুভৱ হয় যে সেই ৰামো নাই সেই অযোধ্যাও নাই বাট চাই আছোঁ প্ৰেমৰ কলিজোপা আকৌ জগাই তুলিবলৈ ধন্যবাদ পাহিবা মৃণাল জ্যোতি দাস নলবাৰী থেংক ইউ মৃণাল তুমি তোমাৰ ষ্টৰি শ্বেয়াৰ কৰিলা আৰু অকণমান আগতে মই ক'লোঁ যে ছ'চিয়েল নেটৱৰ্কিং ছাইটছে ৰিলেশ্যনশ্বিপ ডিষ্ট্ৰয় কৰি দিব পাৰে মাইণ্ড ইমানেই মেনিপুলেট কৰে যে কি ডিচিশ্যন লোৱা যায় সেইটো কোনেও গেৰেণ্টি দিব নোৱাৰে আৰু ঠিক তেনেকুৱা এটা ঘটনা তোমাৰ লগতো বাট ইটছ গুড যে তুমি একচেপ্ট কৰিছা আৰু তুমি ষ্ট্ৰং হৈ আগুৱাই গৈ আছা চ' দেট ইজ হোৱাট আই লাইক এণ্ড থেংক ইউ ওৱান্স এগেইন ফৰ শ্বেয়াৰিং ইয়ৰ লাভ ষ্টৰি বেলেগ আছিলে আজি লাভ ষ্টৰি মৃণাল জ্যোতি দাসৰ আপুনি আপোনাৰ ষ্টৰি শ্বেয়াৰ কৰিবলৈ ফেচবুকত যাওক তাত এড্ৰেছটি পাব আৰু চিঠি লিখি পঠিয়াই দিব মোলৈ আপোনাৰ ষ্টৰিটি লগতে আপুনি মোক ফ'ল' কৰিব পাৰে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM আৰজে পাহি মোৰ ইনষ্টাগ্ৰামত একাউণ্ট আছে আৰজে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰজে পাহি ৰেড FM অলপ পিছতে আপোনাৰ মেছেজসমূহ পঢ়িম চ' ডু ষ্টে টিউনড এণ্ড 93.5 ৰেড FM বাজাতে ৰহো Red FM Love Story RJ Pahir Hoide Superhit 93.5 Red FM-ত শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু এতিয়া পঢ়িব ওলাইছোঁ আপোনাৰ মেছেজসমূহ ফেচবুকত পঠিয়াইছে উৎপল গগৈয়ে তেওঁ লিখিছে হাই পাহিবা কি খবৰ মোৰ ঘৰ বৰপথাৰত মই আপোনাৰ লাভ ষ্টৰী এদিনো মিছ নকৰোঁ শোৱাৰ আগত এটা লাভ ষ্টৰী নুশুনিলে শান্তিৰে শুব নোৱাৰোঁ চ' এটা কথা নক'লে মই ভুল হ'ব আপোনাৰ ভইচটো সঁচাকেই বহুত বেছি ধুনীয়া মই মোৰ লাভ ষ্টৰী আপোনাৰ সৈতে শ্বেয়াৰ কৰিম 18 বছৰ হোৱা নাই যেতিয়া হ'ব তেতিয়া নিশ্চয় দিম পাহিবা আপুনি কুশলে থাকক থেংক ইউ ছ' মাছ উৎপল নেক্সট মেছেজটি পঠিয়াইছে নৱাজ শ্বৰীফে তেওঁ লিখিছে হাই পাহিবা তোমাৰ মাতটো ইমান শুৱলা চ' মই সদায় ষ্টৰীবোৰ ডাউনলোড কৰি শুনো কাহিনীবোৰ তোমাৰ মুখেৰে শুনিলে ইমান ভাল লাগে যে মই কেতিয়াবা কান্দিও পাওঁ আৰু কেতিয়াবা অকলে অকলে হাঁহিও থাকোঁ ৰিকিমণি লাহনে লিখিছে হাই পাহিবা মই আপোনাৰ প্ৰগ্ৰাম সদায় শুনো আৰু বহুত ভাল লাগে Your voice is so beautiful. I never heard such a beautiful voice like yours. May God bring all happiness to your life and wishing you a rocking day ahead. Thank you. Rafiqul Islami likhise namaskar pahiba moi apunar program hodai khunu pahiba moi apunar pra eta help bisarisu mor girlfriend or 14 November janmodin মই কি গিফট দিম মই ঠিক কৰিব পৰা নাই প্লিজ পাহিবা আপুনি কিবা এটা ভাল গিফটৰ নাম কওকচোন প্লিজ ৱেল ৰফিকুল গিফটৰ ক্ষেত্ৰত মই সঁচাকৈ বেয়া বাট হোৱাট এভাৰ শ্বি লাইকছ ডেফিনেটলি তুমি জানা তাই কি ভাল পায় কি বেয়া পায় আৰু সেইটো গিফট তুমি দিবা আৰু ছোৱালীয়ে কিন্তু ছাৰপ্ৰাইজ খুব বেছি ভাল পায় চ' ছাৰপ্ৰাইজ ফিল কৰোৱা আৰু স্পেচিয়েল ফিল কৰোৱা আৰু বাৰ্থডেৰ দিনা তাইক এক্সক্লুচিভলি সময় দিবা
প্ৰেৰণা শৰ্মাই লিখিছে পাহিবা তোমাৰ মাতটো বহুত ধুনীয়া কি জানা ইভেন মোৰ মাও তোমাৰ লাভ ষ্টৰী প্ৰগ্ৰামটো শুনে অল দ্য বেষ্ট পাহিবা থেংক ইউ ছ' মাছ আৰু তোমাৰ মাক মোৰ ফালৰ পৰা নমস্কাৰ ক'বা সোনুৱে লিখিছে মই সোনু পাহিবা আপোনাৰ খবৰ ভালনে আপুনি প্ৰকাশ কৰা লাভ ষ্টৰীবোৰ নুশুনিলে মোৰ ৰাতিটো টোপনি নাহে মই ভাবিছোঁ মোৰ লাভ ষ্টৰীটো আপোনালৈ লিখি পঠিয়াম পঢ়িব বুলি আশা থাকিল থেংক ইউ সোনু ডেফিনেটলি পঠিয়াবা আৰু কিছু মেছেজেছ আছে পঢ়িম বাট আপুনিও যদি মেছেজ কৰিব বিচাৰিছে ভিজিট কৰিব মোৰ ফেচবুক পেজ ৰেড FM RJ পাহি ডেটছ মাই অফিচিয়েল পেজ তাত গৈ আপুনি মেছেজ কৰিব আৰু আপুনি মেছেজ ইনষ্টাগ্ৰামতো কৰিব পাৰে ইনষ্টাগ্ৰামত আছোঁ মই RJ পাহি বাট প্লিজ ষ্টৰিজসমূহ শ্বেয়াৰ নকৰিব চ' ডু ষ্টে টিউনড এণ্ড 93.5 ৰেড FM বজাতে ৰহ Red FM Love Story RJ Pahir Huide Super Hits 93.5 Red FM ত মই আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী পঢ়ি আছোঁ আপোনাৰ মেছেজসমূহ নেক্সট মেছেজটি পঠিয়াইছে কমল চুটিয়াই তেওঁ লিখিছে পাহিবা আপোনাৰ লাভ ষ্টৰী মই বহুত ভাল পাওঁ মোৰ বৰ হোৱা ডিউটিকে ধৰি এনি টাইম আপোনাৰ লাভ ষ্টৰীবোৰ শুনি থাকোঁ আৰু আশা কৰোঁ যে সদায় শুনিবলৈ পাম থেংক ইউ ছ' মাছ ডিম্পু কুমাৰ দাসে লিখিছে পাহিবা লাভ ষ্টৰীবোৰ উইকলি 3 দিন দিবচোন ইভেন ইমান টাইম ৱেইট কৰিব নোৱাৰোঁ বহুত ভাল লাগে বহুত কথা শিকিব পাৰোঁ বাই দ্য ৱে তোমাৰ মাতটো ইমান মিঠা লাভ ষ্টৰীবোৰ শুনি আৰু বেছি ভাল লাগে ৱেল ডিম্পু সপ্তাহত এদিনেই আহে লাভ ষ্টৰী গতিকে সেইটোতো চেঞ্জ কৰিব নোৱাৰোঁ বাট য়েছ থেংক ইউ ছ' মাছ ফৰ অল দ্য লাভ অবিনাশ ডেকাই লিখিছে হাই পাহিবা মই নতুনকৈ আপোনাৰ প্ৰগ্ৰাম শুনা কৰিছোঁ আৰু যেতিয়াৰ পৰা শুনা কৰিছোঁ তেতিয়াৰ পৰা মই এক নতুন আনন্দ অনুভৱ কৰিবলৈ লৈছোঁ চ' মই আশা কৰোঁ যে আপোনাৰ শৰীৰ মন আৰু আপোনাৰ প্ৰগ্ৰাম চিৰদিনলৈ সুন্দৰ হৈ থাকক থেংক ইউ ছ' মাছ ৱেল এইখিনিতে আকৌ কওঁ যদি আপুনিও মেছেজ কৰিব বিচাৰে ভিজিট কৰিব মোৰ অফিচিয়েল পেজ ফেন পেজ উইচ ইজ ৰেড FM RJ পাহি ফেচবুক পেজ তাত গৈ আপুনি মোক মেছেজ কৰিব পাৰে বাট প্লিজ ফেচবুকত আপোনাৰ ষ্টৰী শ্বেয়াৰ নকৰিব চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব আৰু ইনষ্টাগ্ৰামত মই আছোঁ RJ পাহি তাতেও আপুনি মেছেজ কৰিব পাৰে বাট নিজৰ লাভ ষ্টৰী শ্বেয়াৰ নকৰিব আৰু আকৌ এবাৰ কওঁ মাৰ্চ মাহৰ চিঠিসমূহ পঢ়ি আছোঁ আৰু 4খন চিঠি আছে মাৰ্চ মাহৰ তাৰপিছতহে মই এপ্ৰিল মাহলৈ যাম চ' আপুনি যদি এপ্ৰিলত চিঠি পঠিয়াইছে ডেফিনেটলি আপোনাৰ ষ্টৰীটি সোনকালে প্ৰকাশ হ'ব বাট প্লিজ ইউ হেভ টু ৱেইট চ' এতিয়া বিদায় লৈছোঁ আকৌ এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং এণ্ড ইউ গেট টু লাৰ্ণ এ লট and 93.5 Red FM बजाते रहो